নমস্কাৰ বন্ধু বান্ধৱীসকল জবডট আসামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছে এটা ভাল খবৰ। আসাম পুলিচৰ তৰফৰ পৰা আহিছে এটা নতুন নটিফিকেশ্যনটো হৈছে যে আপোনালোকৰ কেইদিনমানৰ আগতে হৈ যোৱা আসাম পুলিচৰ যি 4th গ্ৰেডৰ পোষ্টসমূহ আছিলে সেই 880টা সেই 880টা পোষ্টসমূহৰ আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি গৈছে। আপোনালোকে SLPRB ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব। যিসকল বন্ধু বান্ধৱী এই পোষ্টকেইটাত এপ্লাই কৰিছিলে তেওঁলোকৰ 20 তাৰিখৰ পৰা PST আৰু TPT অৰ্থাৎ ট্ৰেড টেষ্টসমূহ আৰম্ভণি হৈ যাব। PST মানে আপোনালোকৰ দৌৰিব নালাগে, আপোনালোকে মাত্ৰ আপোনালোকৰ হাইট টেষ্ট আৰু মেডিকেল টেষ্ট হ'ব। আৰু TPT টেষ্ট মানে আছে আপোনালোকৰ যিখিনি পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, যেনে আপোনালোকে বাৰবাৰ পোষ্টৰ কাৰণে যদি এপ্লাই কৰিছিলে তেন্তে আপোনালোকে চুলি কাটি দেখাব লাগিব। যদি কুক পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তেন্তে আপোনালোকে কিবা কিবি তাত বনাবলৈ দিব, সেইখিনি বস্তু বনাই দেখাব লাগিব। যদি আপোনালোকে সেই টেটটোত পাছ কৰে, সেই টেট টেষ্টটোত যদি আপোনালোকে পাছ কৰে, লগতে আপোনালোকে যদি ফিজিকেল PST টেষ্টত পাছ কৰে, হাইট চেষ্ট আৰু আপোনালোকৰ মেডিকেল টেষ্টত যদি আপোনালোকে পাছ কৰে তেন্তে আপোনালোকৰ ডাইৰেক্ট মেৰিট লিষ্ট মাৰিব। আৰু মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে তেন্তে আপোনালোকৰ ডাইৰেক্ট জব হৈ যাব। আৰু ইয়াত বেলেগ একো নাই।